কৈ থাকা কিবা কমলা টেঙা আজি আমি কলপাতত টেঙা খাওঁ সেই বুলিয়ে কলপাতখন ধুই পেলাই ধুনীয়াকৈ কমলা টেঙাখিনি ল'লোঁ ধনিয়া পাত কেঁচা জলকীয়া নিমখ তেনেকৈ আজি কলপাততে খাম বুলি ভাবিলোঁ লোভ লাগিছেনে বাৰু দেখি পেলাই নিশ্চয় লোভ লাগিছে ডাঙৰকৈ কোৱা পাত কেইটা চিঙা তাৰিবিলাক নালাগে বিহু আহিছে যে সেইটো কাৰণে সি মাঘৰ বিহু আহিল মইনা কৈ আছে বাবুৱে মোৰ এতিয়াৰ পৰাই খাবৰ মন গৈছে ইমান ধুনীয়া হৈছে চাওকচোন ধুনীয়াকৈ আৰু গোল গোলকৈ কাটিছে দেখি পেলাই খাবৰ মন গৈছে নে ধনিয়া পাত মই কিন্তু এচকুল দুইচকুলকৈ খায়ে আছোঁ নাখানাৰ পৰাই ৰঙা জলকীয়া সেউজীয়া ধনিয়া পাত কমলা টেঙা হালধীয়া হৈ আছে কৈ থাকা কিবা কমলা টেঙা কমলা টেঙা তিনিটা মানে কমলা তিনিটা টেঙা তিনিটা লেমু টেঙা তিনিটা না গুছলতে দিয়া তুমি নাখানবা তিনিটা জমালা আৰু টেঙা তিনি খাবলৈ ভাল কমলা খাবলৈ ভাল কমলা চাবনি ভাল চিনেমা ডাঙৰকৈ কোৱা এতিয়া খাবলৈ ভাল কমলা খাবলৈ ভাল কমলা চাবনে ভাল চিনেমা কোৱা কেনেকুৱা হৈছে বাৰু ভিডিঅ'টো জনাবচোন বাবুৱে ভইচ অভাৰ দি আছে যদি ভাল হৈছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ত লগ পাম বাবুৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ কৰিব বাই বাই